নমস্কাৰ, আজি মই আন এটা কেকৰ ডিজাইন লৈ আহিছোঁ। এই কেকটো হৈছে 2 টায়াৰ সেমি ফন্ডেড ৰেড ভেলভেট কেক। এই কেকটো কেনেধৰণে প্ৰথমৰ পৰা বনালোঁ চাওঁ আহকচোন। এটা মিক্সিং বাউলত মই 6টা কণী লৈ লৈছোঁ আৰু 1 কাপ পাউডাৰ চুগাৰ, লগতে সৰু চামুচেৰে এচামুচ ভেনিলা ফ্লেভাৰ আৰু আধা চামুচ ৰেড ভেলভেট এৰমা লৈ লৈছোঁ আৰু পাউডাৰ কালাৰ সৰু চামুচেৰে 1/4 চামুচ ৰেড পাউডাৰ কালাৰ দি দিছোঁ। এতিয়া হেণ্ড ব্লেণ্ডাৰৰ সহায়ত ভালদৰে কণী, চেনি আৰু কালাৰখিনি মিহলি হোৱাকৈ ফেটি লৈ ল'ম। আপুনি হাতেৰেও ফেটি ল'ব পাৰে। চেনিখিনি ভালদৰে মিহলি হৈ যোৱাত এখন চালনী লৈ ল'ম আৰু তাত 1 কাপ ময়দা, 2 ডাঙৰ চামুচ কোকো পাউডাৰ, সৰু চামুচেৰে আধা চামুচ বেকিং সোডা আৰু সৰু চামুচেৰে 1.5 চামুচ বেকিং পাউডাৰ দি ভালদৰে চালি লৈ ল'ম। এতিয়া কণীৰ মিশ্ৰণখিনিৰ লগত ময়দাৰ মিশ্ৰণখিনি ভালদৰে মিলাই লৈ ল'ম আৰু কম স্পীডত ব্লেণ্ডাৰৰ সহায়ত ফেটি ল'ম। এতিয়া 8 ইঞ্চৰ কেক টিন এটাত চাৰিওফালে মই বেকিং পেপাৰ দি দিছোঁ আৰু তাত মই কেকৰ মিশ্ৰণখিনি ঢালি দি দিছোঁ। এতিয়া আন এটা মিক্সিং বাউলত মই ওপৰৰ কেকটোৰ বাবে 3টা কণী লৈছোঁ আৰু 2/3 কাপেৰে 1 কাপ পাউডাৰ চুগাৰ লৈছোঁ আৰু আধা চামুচ ভেনিলা ফ্লেভাৰ আৰু আধা চামুচ ৰেড ভেলভেট এৰমা দি দিছোঁ আৰু লগতে পাউডাৰ কালাৰ। চেনি আৰু কণীখিনি মিহলি হোৱাত এখন চালনীত 2/3 কাপেৰে 1 কাপ ময়দা, ডাঙৰ চামুচেৰে 1 চামুচ কোকো পাউডাৰ আৰু আধা চামুচ বেকিং সোডা আৰু 1 চামুচ বেকিং পাউডাৰ দি ভালদৰে চালি লৈ ময়দা আৰু কণীৰ মিশ্ৰণখিনি ভালদৰে মিলাই লৈ লৈছোঁ আৰু কম স্পীডত ব্লেণ্ডাৰৰ সহায়ত মিশ্ৰণখিনি ৰেডি কৰি লৈছোঁ। এতিয়া 6 ইঞ্চৰ কেক টিন এটাত বেকিং পেপাৰ দি লৈছোঁ আৰু তাত কেকৰ মিশ্ৰণখিনি দি দিছোঁ। এই সময়তে মই অভেনটো 180 ডিগ্ৰী চেলচিয়াছত প্ৰিহিট হ'বলৈ দি দিছোঁ আৰু তাত মই এতিয়া কেকৰ টিনকেইটা দি দিম। মই বেলেগ কেকো বনাইছিলোঁ, সেইকেইটাও একেলগেই অভেনত বেক হ'বলৈ দি দিছোঁ। অভেনত গোটেইকেইটা কেক দিয়াৰ পিছত মই 180 ডিগ্ৰী চেলচিয়াছত 40 মিনিট সময়ৰ বাবে কেককেইটা বেক কৰি লৈ ল'ম। 20 মিনিটমান সময় যোৱাৰ পিছত মোৰ কেককেইটা ধুনীয়াকৈ ফুলি আহিছে, আপোনালোকে দেখিছে ভিডিঅ'ত। এতিয়া 40 মিনিট সময় হৈ যোৱাৰ পিছত কেককেইটা মই উলিয়াই আনিছোঁ আৰু টুথপিকৰ সহায়ত ভিডিঅ'ত দেখুওৱাৰ দৰে চেক কৰিছোঁ কেককেইটা হৈছেনে নাই। ধুনীয়া ক্লিয়াৰকৈ টুথপিকটো ওলাই আহিছে, তেতিয়া গম পায় যে কেকটো ৰেডি হৈ গৈছে। আৰু যদি টুথপিকত মিশ্ৰণ লাগি আহে, কেকটো আৰু 5-10 মিনিটৰ বাবে বেক হ'বলৈ দিব। আৰু এতিয়া মই কেক দুটা ঠাণ্ডা হ'বলৈ থৈ দিছোঁ আৰু আনফালে আন এটা মিক্সিং বাউলত 1 কাপ চিজ ক্ৰীম আৰু আধা কাপ পাউডাৰ চুগাৰ লৈ ল'ম, লগতে আধা চামুচ ভেনিলা ফ্লেভাৰ দি ভালদৰে ব্লেণ্ডাৰৰ সহায়ত ফেটি ল'ম। প্ৰথমতে মই অলপ চেনি দি ফেটি লৈছোঁ, তাৰপিছত মই বাকীখিনি চেনি দি দিছোঁ। এতিয়া ভালদৰে চেনি আৰু চিজ ক্ৰীমখিনি মিলি যোৱাত তাত হুইপ ক্ৰীম দি দিছোঁ আৰু ভালদৰে চিজ ক্ৰীম আৰু হুইপ ক্ৰীমখিনি মিলাই লৈ লৈছোঁ। এতিয়া মোৰ আইচিঙৰ বাবে চিজ ক্ৰীমখিনি ৰেডি হৈ গৈছে। এতিয়া ডাঙৰ কেকৰ ওপৰৰ পাৰ্টখিনি মই মিহিকৈ কাটি লৈছোঁ। তাৰপিছত ডাঙৰ কেকটো মই 3টা ভাগত কাটি লৈছোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে সমানে 3টা ভাগত আপোনালোকেও কাটি ল'ব। আৰু এতিয়া কেক বৰ্ডত অকণমান ক্ৰীম লগাই লৈছোঁ আৰু কেকৰ এটা ভাগ দি দিছোঁ আৰু ভালদৰে তাত চুগাৰ চিৰাপ দি চিজ ক্ৰীম দি চাৰিওফালে সমানে এপ্লাই কৰিছোঁ আৰু লগতে চকলেট চিৰাপো অলপ দি দিছোঁ। চকলেট চিৰাপ আপোনালোকে নিদিলেও কথা নাই, কিন্তু দিলে খাবলৈ খুবেই টেষ্টি হয়। একে পদ্ধতিৰে মই আনটো কেকৰ ভাগ দি দিছোঁ আৰু চিজ ক্ৰীম আৰু চকলেট দি ভালদৰে চাৰিওফালে সমানে মিলাই দি দিছোঁ। এতিয়া 3 নম্বৰ ভাগটো দি দিছোঁ আৰু তাত চুগাৰ চিৰাপ লগাই কম পৰিমাণে চিজ ক্ৰীম অলপ দি চাৰিওফালে ক্ৰাম কোট কৰি লৈছোঁ। যিহেতু কেকটো 2 টায়াৰৰ, সেইবাবে এই কেকটো মই 1 ঘণ্টাৰ বাবে বা তাতকৈ অলপ বেছি সময়ৰ বাবে ফ্ৰিজত থৈ দিম।
এতিয়া আনটো কেক মই সমানকৈ 4টা ভাগত কাটি লৈছোঁ। যিহেতু এই কেকটো অলপ ডিজাইন আছে সেইবাবে ওপৰৰ পাৰ্টটো মই অলপ ওখকৈ বনাই লৈছোঁ। এতিয়া প্ৰথম কেকটোৰ দৰে এই সৰু কেকটোতো একে পদ্ধতিৰে চুগাৰ চিৰাপ লগাইছোঁ। তাৰপিছত চিজ ক্ৰীম আৰু চকলেট দি সমানে চাৰিওফালে এপ্লাই কৰিছোঁ। একেটা পদ্ধতিৰে মই এটাৰ পিছত আনটো কেকৰ ভাগ দি গৈছোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে প্ৰথমতে চিজ ক্ৰীম আৰু তাৰপিছত চকলেট দি এটাৰ পিছত আনটো ভাগ দি দিছোঁ। এতিয়া ক্ৰাম কোট কৰি মই 1 ঘণ্টাৰ বাবে কেকটো ফ্ৰিজত থৈ দিম। এতিয়া আনফালে মই এখন কাগজ ভিডিঅ'ত দেখুওৱাৰ দৰে ভাঁজ কৰি তাৰ মূৰটো কাটি লৈছোঁ আৰু বগা ফণ্ডেণ্ট অলপ বেলি লৈছোঁ। এতিয়া কাটি লোৱা কাগজৰ শ্বেপখন বেলি লোৱা ফণ্ডেণ্টৰ ওপৰত দি দিছোঁ আৰু ভালদৰে কেকৰ ওপৰত থকা ক্ৰাউনটোৰ বাবে শ্বেপ এটা বনাই লৈছোঁ। আপোনালোকে ছুৰী বা যিকোনো কটাৰীৰ সহায়তো এনেকৈ কাটিব পাৰে যদিহে পিজ্জা কাটাৰ নাথাকে। এতিয়া মই ক্ৰাউনৰ বাবে 2টা শ্বেপ কাটি লৈছোঁ আৰু এক্সট্ৰা যিখিনি ছাইডত ফণ্ডেণ্ট লাগি আছে সেইখিনি গুচাই ধুনীয়া ফিনিচিং এটা আনিছোঁ। এডাল ব্ৰাছৰ সহায়ত এটা ক্ৰাউনৰ শ্বেপত পানী লগাই তাত 2ডাল ষ্টিক দিছোঁ আৰু আনটো ক্ৰাউন তাতে দি ধুনীয়াকৈ আঠা লগাই দি দিছোঁ আৰু ক্ৰাউনৰ ওপৰত সৰু সৰু কেইটামান ডট ডট দি দিছোঁ। এতিয়া মই ক্ৰাউনটো এটা বটলৰ সহায়ত থৈ দিছোঁ, লগতে এটা ওৱান বনাইছোঁ আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে ক্লাউড আৰু মিকি মাউচৰ শ্বেপ কেইটামান বনাই লৈছোঁ। মিকি মাউচৰ শ্বেপ বনাবলৈ ভিডিঅ'ত দেখুওৱাৰ দৰে মই সৰু ডাঙৰ নজলছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে নতুনকৈ এই চেনেলটোত আহিছে আপোনালোকেও প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। বেল আইকনটো প্ৰেছ কৰিলে মই নেক্সট ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। এতিয়া এটা বাটিত ইভাপোৰেক্স আৰু গল্ডেন ডাষ্ট মিলাই লৈছোঁ আৰু লগতে ওৱান ক্লাউড আৰু বাটন কেইটাত মই গল্ডেন কালাৰ কৰি দিছোঁ আৰু ক্লাউডৰ ওপৰত মই এলফাবেট কাটাৰ দি কাটি লোৱা নামটো লিখি দিছোঁ। এতিয়া ডাঙৰ কেকটোৰ ওপৰত একেবাৰতে মই বেছিকৈ ক্ৰীম লৈ লৈছোঁ আৰু পেলেট নাইফৰ সহায়ত ক্ৰীমটো চাৰিওফালে সমানে এপ্লাই কৰি লৈছোঁ। এতিয়া মই কেকটোৰ ৱালত ক্ৰীম এপ্লাই কৰিম। এখন স্ক্ৰেপাৰৰ সহায়ত মই কেকৰ ৱালখিনি ফিনিচিং আনি ল'ম। এতিয়া এখন প্লাষ্টিক স্ক্ৰেপাৰ ইউজ কৰি ফাইনেল ফিনিচিং আনি ল'ম। ভিডিঅ'ত দেখুওৱাৰ দৰে টাৰ্নিং টেবুলখন ঘূৰাই ঘূৰাই ফিনিচিংটো আনি ল'ম আৰু লগতে পেলেট নাইফ এখনৰ সহায়ত ওপৰৰখিনি ফিনিচিং আনি ল'ম। এতিয়া এই কেকটো মোৰ ৰেডি হৈ গৈছে। এতিয়া আনটো কেকৰ বাবে মই অকণমান ব্লু কালাৰ দি দিছোঁ। কালাৰখিনি ভালদৰে মিলি যোৱাত মই একেবাৰে বেছিকৈ ক্ৰীম লৈ লৈছোঁ আৰু প্ৰথম কেকটোৰ দৰেই প্ৰথমতে চাৰিওফালে ক্ৰীম এপ্লাই কৰি লৈছোঁ। তাৰপিছত স্ক্ৰেপাৰ এখনৰ সহায়ত টাৰ্নিং টেবুলখন ঘূৰাই ছাইডৰখিনিৰ ফিনিচিং আনি লৈছোঁ আৰু ওপৰৰখিনিৰ এখন পেলেট নাইফৰ সহায়ত ফিনিচিং আনিছোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে পেলেট নাইফৰ সহায়ত ফিনিচিং আনি ল'ব। এতিয়া এই কেকটো মোৰ ফিনিচিং হৈ গৈছে আৰু স্ক্ৰেপাৰৰ সহায়ত কেকৰ ৱালত সাজ বহাই দি দিছোঁ। আপোনালোকে টুথপিক বা এনেকুৱা কাবাব ষ্টিকৰ সহায়তো সাজটো বহাই দিব পাৰে। এতিয়া মই সৰু কেকটো ডাঙৰ কেকটোৰ ওপৰত লাহেকৈ বহাই দি দিম। দুখন পেলেট নাইফৰ সহায়ত মই সাৱধানে কেকটো বহাই দিছোঁ আৰু কেকটো বহোৱাৰ সময়ত খুবেই সাৱধান হ'ব লাগে, নহ'লে কেকটো নষ্ট হোৱাৰ চান্স থাকে। এতিয়া মই কেকটোত 3ডাল ডাবেল দি দিছোঁ।
মই ডাৱেলকেইটা প্লাষ্টিকেৰে মেৰিয়াই দিছোঁ আৰু তাৰপিছত কেকৰ ওপৰখিনি আকৌ ক্ৰীমেৰে ফিনিচিং কৰি দিছোঁ। এতিয়া মই ক্ৰাউনটো কেকৰ ওপৰত ভালদৰে বহুৱাই দিছোঁ আৰু ওৱানটো লগাই দিছোঁ, লগতে নামটো দি দিলোঁ আৰু যি ডিজাইন বনাইছিলোঁ মই এটা এটাকৈ কেকত লগাই দি গৈ আছোঁ। এতিয়া মই গল্ডেন লেচ এডাল লগাই দিছোঁ আৰু লগতে বনাই থোৱা ডটছবিলাক কেকৰ চাৰিওফালে লগাই দিছোঁ। এতিয়া ক্ৰাউনটোৰ পিছফালে গল্ডেন কালাৰ লগাই দিছোঁ, যিহেতু প্ৰথমতে দুয়োটা ফালে লগাব অসুবিধা আছিলে। আৰু শেষত তলৰ কেকৰ একেবাৰে তলত ষ্টাৰ নজলছ ব্যৱহাৰ কৰি ষ্টাৰ বনাই দি দিলোঁ আৰু লগতে গল্ডেন স্প্ৰিংকলছ দি কেকটো মই সজাই দি দিলোঁ। কেকটো দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে মোক জনাবচোন আৰু কমেণ্ট কৰিব কেকটো কেনেকুৱা পালে। লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।